সকলে ভালে আছে তো আজিৰ অন্য এটা ভিডিঅ'লে আপোনালোকক স্বাগতম জনালোঁ আজিও মানে গাইজ এটা সৰু চাইকেল ৰাইড হ'ব যাই আছে মানে মোৰ চাইকেলখন বেয়া হৈ গৈছিল ন চাইকেলখন ঠিক কৰি লৈ আনিলোঁ এতিয়া আজি মই যাম আৰু মোৰ লগত বিৰখাং যাব আজি যাই আছোঁ চাং ৰিসৰ্ট মানে ৰাণীত আছে তো ইয়াৰে পৰা 40 কিলোমিটাৰ আহোঁতে 40 কিলোমিটাৰ টোটেল 80 কিলোমিটাৰ আজি ৰাইড হ'ব যাই আছে তো ভিডিঅ'টো স্কিপ নকৰাকৈ একেলগে চাই থাকিব তো বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ তো গাইজ আমি আজিৰ যাত্ৰা আৰম্ভ কৰিলোঁ আজি মোৰ লগত আছে বিৰখাং ভাই এখন চাইকেল আৰু এখন চাইকেল মোৰ তো গমটো পাইছেই থাম্বনেইল চাই ক'ত যাই আছোঁ আমি তো বলক যাই থাকোঁ আগলৈ যাত্ৰা আৰম্ভ আজি গাইজ আমি গড়চুক পাৰ হ'লোঁ পিছফালে গড়চুক আছে আমি মাৰ্কেট পালোঁ এতিয়া ব্ৰিজখন তো আগত যাই আছোঁ বলক ভিডিঅ'টো চাই থাকোঁ তো গাইজ গড়চুক পাৰ হ'লোঁ তো এতিয়া মাৰ্কেট পাম তো এনেকৈ যাই আছোঁ চাইকেললৈ তো বলক আমাৰ আগত যাই থাকক ভিডিঅ'টো খালি স্কিপ নকৰোঁ এই আমাৰ বিৰখাং এইটো চালোঁ এতিয়া আমাৰ বিৰখাং তো এনেকৈ যাই আছোঁ চাই থাকক তো গাইজ আমি ফাইনেলি আহি দীপৰ বিল পাই গ'লোঁ সেয়া চাব পাৰে দীপৰ বিল তো গাইজ আমাৰ মেইন ডেষ্টিনেশ্যন বহুত দূৰ আছে আৰু দীপৰ বিল আহি পালোঁ আমি ফাইনেলি তো দীপৰ বিলত অলপ বহিলোঁ তো মানে বহুত ভাগত ধৰিল বহুত দূৰ চাইকেল চলালোঁ আমি সেই মানপাৰাৰ পৰা তো আহি অলপ ভাবিলোঁ অলপ বহি লওঁ কি ধুনীয়া মানে ভিউ হৈ আছে তো অলপ বহি লওঁ তাৰপিছত যাই থাকোঁ লাহে লাহে মানে 10টা বজাতে বোলে গেট খোলে চাং ৰিসৰ্টৰ তো আমি ইমান জলদি যাই লাভ নাই এতিয়া বেছি টাইম হোৱা নাই 6টা না 7টা বাজি আছে তো অলপ বহু তাৰপিছত যাই আছোঁ ভিডিঅ'টো শেষলৈ চাই থাকিব 6টা 4 গাইজ আমি ঘৰৰ পৰা খালী পেটে আহিছিলোঁ না ইয়াতে দোকানত চাহ খাই ল'লোঁ অলপ এতিয়া আমি আৰু যাত্ৰা আৰম্ভ কৰোঁ তো ৰাণীত লগ পাই আছোঁ বলক যাই থাকোঁ আমি চলো বলক যাই থাকোঁ গাইজ কি ধুনীয়া পৰিৱেশ এটাত আহি পালোঁ চাওক না দীপৰ বিল পাৰ হয় অ' ভাই বিৰখাং কেনে লাগছে আহি ভাল লাগছে গৰমত অঁ মজা গৰমটো লাগবই দেচোন কষ্ট কৰিলে তো যাই আছোঁ এনেকৈ ৰাণী ফালে আমি মানে ফাৰ্ষ্ট টাইম আজি ইমান চিনি নাপাওঁ জেগা তো এনেকৈ চিধা যাই থাকোঁ তাত যাই বকুলদাক কল কৰিম তো অলপ যাই থাকোঁ এনেকৈ তো গাইজ বহুত দূৰ চাইকেল চলাই আহি ফাইনেলি পালোঁ চাং ৰিসৰ্ট কিন্তু গেট বন্ধ 10টা বজাতে বোলে গেট খোলে তো এতিয়া বাজিল 7:30 তো আমি অলপ আগৰ পৰা ফুৰি আহোঁ চাইকেল চাই আহোঁ তো আঢ়াই ঘণ্টা আছে আৰু না কি অলপ ফুৰি আহোঁ তো বলক এইটো চাইডে অলপ ফুৰি আহোঁ তাৰপিছত আহি কেনে অঁ গৰম বহুত লাগি আছে অলপ ক'ৰবাত যায় খাম্পানী ওলাই আছে অঁ চাব পাৰে কিবা কৈ দে আৰু কিবা কৈ দে অলপ ফুৰি কিনে হ'ব গাইজ আমিতো চাং ৰিসৰ্টত গৈছিলোঁ তাতে গেট খোলা নাই ভাবিছোঁ অলপ ফুৰি আহোঁ একলেণ্ড আহিলোঁ মানে কি ক'ম একলেণ্ড আহিছোঁ কিন্তু পইচা নাই না কি বিৰখাং হয় হয় খাবৰ কাৰণে 10 টকা 20 টকা আনিছিলোঁ কি কৰিম আৰু দুখীয়া ল'ৰা পইচা পাতি নাই কেনেকৈ যাওঁ একলেণ্ড সেইকাৰণে চাইকেল লৈ কিনে আহিছোঁ আমি 700 টকা লাগে নেকি 870 টকা তো চাং ৰিসৰ্টত যাব লাগিব তো বলক যাই দিওঁ তো গাইজ আমি চাং ৰিসৰ্টত আহিছিলোঁ কিন্তু তাতে গেট খোলা নাই 10টা বজাতে বোলে গেট খোলে ভাবিছিলোঁ অলপ ফুৰি আহোঁ তো আমি একলেণ্ড আহিলোঁ কিন্তু অহাৰ লগে লগে চাই কেনে মানে যাব মন যায় আছে কিন্তু পইচা পাতি নাই লাইফত যায়ো পোৱা নাই আমি চাং ৰিসৰ্ট আহিছিলোঁ জানেই তো মানে আহোঁতে 10টা বজাত বোলে গেট খোলে সেইকাৰণে আমি ভাবিছোঁ ওচৰতে আমাৰ বকুলদাহঁতৰ ঘৰ তো বকুলদাহঁতৰ ঘৰত আহিলোঁ এতিয়া অলপ ফুৰিব আহিলোঁ আমাৰ ঘৰতে আহি গ'ল ইহঁতে ৰাণীত চাং ৰিসৰ্টত আহিছিল আৰু মোৰ ঘৰ যিহেতু ৰাণী মইৰাপুৰত আৰু ইও আহি গ'ল এতিয়া ভাল লাগিল ই আৰু আহিছে ভাই আমাৰ বিৰখাং ভাই বিৰখাং ভাই দুও আহি গ'ল আৰু ভাল লাগিল আৰু এনেকৈ এতিয়া মানে ফুৰিব আহিছোঁ আমাৰ ওচৰতে থকা মানে পুখুৰী আহিছোঁ এই চাব পাৰে চাইকেল লৈছে দুজনে ভাল লাগিল তেনেকৈ আৰু আহি থাকিম মাজে মাজে তুমিও যাবা তো ভিডিঅ'টো চাই থাকোঁ আমি চাং ৰিসৰ্ট যাই আছোঁ এতিয়া তো বলক যাই থাকোঁ তো গাইজ এয়া আমি ভিতৰলৈ এণ্ট্ৰি কৰিলোঁ তো এণ্ট্ৰি ফিজ হ'ল আপোনালোকৰ মানে বহুত ভাল মানে ফ্ৰী একদম ফ্ৰী মানে ফকতীয়া আহিব পাৰে আপোনালোকে আৰু নাম্বাৰ তো গাইজ ফাইনেলি আমি এণ্ট্ৰি কৰিলোঁ চাং ৰিসৰ্টৰ তো গাইজ আমি ফাইনেলি চাং ৰিসৰ্ট আহি পালোঁ তো ইয়াতে আমাৰ চাইকেল পাৰ্কিং হৈ গৈছে তো আমি এতিয়া যাব লাগিব এইটো চাইডে তো বল বিৰখাং যাই থাকোঁ তো বলক যাই থাকোঁ
এয়া চাওক ইয়াতে বেডমিণ্টন খেলিব পাৰে তাৰপিছত এয়া পাৰ্ক এখন আছে সৰু ছোৱালীৰ বাবে আৰু এনেকৈ যাই আছোঁ আমি ঘৰবিলাক চাওক আহিলে সিংহটো ল'ব লাগিব এয়া বাঘ বাঘৰ সিংহটো ল'ব লাগিব এয়া মহ মহটো নালাগে মোক সিংহটো আৰু এইটো গান্দাটো এইটো ল'ব এই চাওক পুখুৰী এটা দেখা পালোঁ ইয়াতে তো ইয়াতে আহিব পাৰে বহিব পাৰে আৰু এই তাতে ব'ট আছে আমাক চলাব নিদিব মানে ইয়াৰে মানুহবিলাকে কিবা কাম কৰে পায় চলাব দিব এনে দে গাইছ মানে ইয়াতে ৰুম ভাড়াও ল'ব পাৰে কিন্তু বহুত পইচা লাগিব বহুত দাম তো এইখিনিয়ে আছিল আৰু বেছি একো নাই বেকাৰ আহিলোঁ বোলে 90 কিলোমিটাৰ মানে 80 কিলোমিটাৰ চাইকেল ৰাইড কৰি বেকাৰ আহিলোঁ বোলে কি কৈ আছে চাওক ভাল লাগিছে আৰু ভাল লগা নাই মোক তো গাইছ ইয়াতে মানে ৰুম ভাড়াও ল'ব পাৰে কিন্তু বহুত প্ৰাইচটো বহুত টকা লয় তো ভাল লাগিল ঘৰকেইটা চাই তো এনেকৈ যাই আছোঁ চাওকচোন ইমান প্ৰাইচ ব'টিং কৰা 25 মিনিটছ 50 ৰুপিজ নাই দিয়ক নকৰোঁ ব'টিং দীঘলী পুখুৰীত যায় ব'টিং কৰাই ভাল হ'ব পায় মই নুঠো দেই গাইছ পোৱালি হৈ গৈছে দিনে বেছি পোৱালি হৈ গৈছে সৰু চিকে আৰু সৰু পোৱালি হৈ গৈছে কি ক'বি এচা আমাৰ সৰু পোৱালি এতিয়াতো কোনটো যাব এইটো ভাবি আছে এতিয়া এইটো এটা আহে গৰমত হাত জ্বলি গৈছে ইয়াত লাহে লাহে আহি গৈছে এতিয়া আমি যাওঁ তো বাই বাই চাংছ ৰিজৰ্ট তো আমি এতিয়া যাই থাকোঁ তো বাই বাই দিলোঁ ইয়াক বাই বাই তো আমি ঘৰত যাম এতিয়া বলক যাই থাকোঁ এতিয়া যাই থাকোঁ এয়া তাতে ৰাতি লাইট জ্বলাই পায় লিখা আছে ইয়াতে লাভ চাংছ তো গাইজ আজিৰ ভিডিঅ'টো ইমানেই আছিল ভিডিঅ'টো চাই যদি অলপমানো ভাল পাইছে ন এটা লাইক কৰি দিব
আৰু শ্বেয়াৰ কৰি দিব, কমেণ্ট কৰি দিব, আৰু চেনেলটোত যোনসকলে নতুন আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল নটিফিকেশ্যনটো অলপ থৈ দিব। তো আজিলৈ ইমানে। আকৌ এটি টাইমৰ ভিডিঅ'ৰ সৈতে মই আহি আছোঁ আপোনালোকৰ মাজত হালৈ ব্লগছ। তো আজিলৈ বাই বাই।